फ्रेंड्स मोर पुनः एटी नतुन भिडिओले आपनालोक सकलोके स्वागतम जनाइছো की खबर आपनालोकर आशा करिছো सकले बहुत भाले आछे आरो सकलोके दुर्गा पूजार शुभेच्छा जनालो जेहेतु काइले পৰা पूजा तो पूजार आयोजन केनेকুৱা चलिছে आपनालोकर जनाबले नापाहरिब आरो मयো पूजा বুলি की कापोर ललो हेकिनि আজি आपनालोকক দেখুৱাই আছো আৰু आपनालोके চাই থাকিব ফাৰ্ষ্ট মই দেখাম এটা এটা জিন্স এইটো মই এমাজনৰ পৰা অৰ্ডাৰ কৰিছো আৰু এইটোৰ প্ৰাইস হৈছে 584 এইটোৰ প্ৰাইস আছিল 1499 তো এইটো মই ডিসকাউন্ট দিলে বহুত কমতে পালো তো মই সেইকাৰণে ললো আৰু মোৰ এনে হোৱাইট জিন্স ভাল লাগে তো এইটো এটা ললো নেক্সট মই দেখাই আছো এইটো এটা ক্ৰপ টপ ললো নেক্সট মই আৰু এইটো মই এমাজনৰ পৰা অৰ্ডাৰ কৰিছো এইটোৰ প্ৰাইস হৈছে 429 আৰু এইটোৰ প্ৰাইস আছিল 1099 কিন্তু এইটো বহুত কমতে পালো তো মই সেইকাৰণে লৈ ললো আৰু মই এইটো টপ আৰু পেন্টটো পিন্ধি পেলাই স্ক্ৰীনত দি আছো কেনেকুৱা লাগে আপোনালোকে জনাব নেক্সট মই আৰু এটা টপ ললো আৰু এইটো টপ মই মিছো এপৰ পৰা অৰ্ডাৰ কৰিছো আৰু এইটোৰ প্ৰাইসটো হৈছে 285 বহুত কমতে পালো সেইকাৰণে লৈ ললো আৰু এইটোও পিন্ধি পেলাই মই আপোনালোকক ফটো দি আছো স্ক্ৰীনত কেনেকুৱা লাগিছে জনাব আৰু নেক্সট মই এইটো এটা নেক্সট মই স্কাৰ্ট ললো আৰু মই মোৰ ফেভৰেট কালাৰ ব্লেক হয় তো মোৰ ব্লেক কাপোৰ নলোৱাকৈ থাকিব নোৱাৰো সেইটো কাৰণে এইটো স্কাৰ্ট ভাল লাগিলে এইটো মই স্কাৰ্ট ললো আৰু এইটো স্কাৰ্ট মই মিছো এপৰ পৰা অৰ্ডাৰ কৰিছো আৰু এইটোৰ প্ৰাইস হৈছে 330 বহুত কমতে পাইছো এইকাৰণে লৈ ললো আৰু নেক্সট মই এটা হোৱাইট টপ লৈছো আৰু এইটো টপো মই মিছো এপৰ পৰা অৰ্ডাৰ কৰিছো আৰু এইটোৰ প্ৰাইসটো হৈছে 244 বহুত কমতে পালো আৰু এইটো পিন্ধি পেলাই মই আপোনালোকক ফটো দি আছো আৰু এইটো হ'ল এইটো টপ আৰু এইটো স্কাৰ্ট আৰু এইটো পৰ পিন্ধা তাৰ এইযোৰ ড্ৰেছ মই মিছো এপৰ পৰা অৰ্ডাৰ কৰিছো এইযোৰ প্ৰাইসটো হৈছে 576 বহুত কমতে পাইছো তো এইকাৰণে লৈ ললো আৰু এইযোৰ মই আগতীয়াকৈ পিন্ধিলো পূজালৈ ৰৈ থাকিব নোৱাৰিলো নেক্সট মই এইযোৰ চুইদাৰৰ পিচ হয় মোক বাইদেউ এগৰাকীয়ে গিফ্ট দিছে পূজা বুলি আৰু এইখন দোপাট্টা কিন্তু এইযোৰ কাপোৰ মই এতিয়া নিচিলাও এইযোৰ মই পূজাৰ পিছত চিলাম তো মোৰ পূজাৰ কাপোৰ এইখিনিয়ে আৰু মোৰ কাপোৰখিনি কেনেকুৱা লাগিলে জনাব আৰু মই লিংকবোৰ বাৰু ডেসক্ৰিপচনত দি দিম আৰু যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে আপোনালোকে ডাইৰেক্ট অৰ্ডাৰ কৰিব পাৰিব আজিৰ ভিডিঅ'টো ইমানে আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহলে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিবলৈ একদম নাপাহৰিব আৰু যদি নতুনকৈ আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ ওচৰতে থকা বেল আইকনটো বজাই দিব আজিলৈ বাই বাই